আচ্ছা, আপোনাৰ ঘৰত আহিলোঁ, আহি কেইটামান বস্তু লক্ষ্য কৰিলোঁ, যেনেকৈ আপোনাৰ লাইট নাই। ঘৰ দুৱাৰ নোহোৱাটো বাৰু বেলেগ কথা, তথাপিও এতিয়া গোটেই অসমত আয়ুৱে ঘৰৰ মানে এখন মানে ৰমৰমীয়া তাৰমানে মানে যিটো চৰকাৰৰ চেংচন, গোটেই গাঁৱত নোপোৱা মানুহ নাই বুলিবই পাৰি। এনে পৰিস্থিতিত আপুনি আয়ুৱে ঘৰ, যিটো ইন্দিৰা আৱাস যোজনাৰ ঘৰ, এই ঘৰটো আপুনি কিয় লোৱা নাই? আপুনিতো ইমান সাধাৰণভাৱে আছে, আপোনাক দেখিলে আমাৰ পুতৌ লাগে। গতিকে অসমৰ ৰাইজে আপোনাৰ ঘৰটো দেখিলে পুতৌ লাগিব। গতিকে কওকচোন, আপুনি ঘৰ এটা পোৱাৰ কাৰণে যত্ন কৰা নাই নে আপুনি লোৱা নাই? এতিয়া এটা কথা হৈছে, তাৰমানে এই ডিম্পু বৰুৱা আমাৰ ঘৰত আছিল। হয়, প্ৰথম যেতিয়া আছিল, এই ডিম্পু বৰুৱা অহাৰ দিনাই মোৰ নামত চৰকাৰী ঘৰ আছিল। আচ্ছা। তাৰপিছত মই চৰকাৰী ঘৰ নলওঁ বুলি, মই নিজে নলওঁ বুলি এই গাঁও পঞ্চায়তৰ সদস্য মোৰ ঘৰৰ আহোঁতে তেখেতসকলক মই লিখি দিছোঁ, কাগজ এখনত নিজে, মই নিজতে লিখি দিছোঁ যে মই চৰকাৰী ঘৰটো মই নলওঁ। আচ্ছা। গতিকে এতিয়া ইয়াতে তাৰমানে চৰকাৰৰ দোষ নাই, তেখেতসকলে মোক দিছি, মই নিজে লোৱা নাই। আচ্ছা, কাৰণটো কি? আপুনি চৰকাৰী ঘৰটো নোলোৱা কাৰণটো কি? কাৰণটো মানে মই অলপ স্পষ্টভাৱে কওকচোন। মই তাৰমানে অলপ পুৰণ কথাত লাগি আছোঁ। আচ্ছা। এই যে আমাৰ স্কুলবিলাকত যি বিদ্যালয় সপ্তাহ পাতে, হয়, বিদ্যালয় সপ্তাহত সৰ্বোচ্চ নম্বৰ পোৱাৰ কাৰণে এখন কিতাপ পুৰস্কাৰ দিছিল আমাক। আপোনাক দিছিল? যিদিনা মানে সৰ্বোচ্চ নম্বৰ আপুনি পাইছিল শেষত দিয়ে? শেষৰ দিনাই অতিথিবিলাক মাতি আনে যি নিমন্ত্ৰিত অতিথিৰ হাতৰ পৰাই কিতাপ লৈ, সেইদিনা ভাল লাগিছিল, খুব ভাল লাগিছিল। মানে সৰ্বোচ্চ নম্বৰ পোৱাৰ কাৰণে আৰু শ্ৰেণীত প্ৰথম হোৱাৰ কাৰণে, এইটো সন্মান এটা, শ্ৰেণীত প্ৰথম হোৱাৰ কাৰণে কিতাপ দিছিল পুৰস্কাৰ। এই কিতাপবিলাক পুৰস্কাৰ লৈ খুব ভাল লাগিছিল সিদিনা। ঘৰৰ মানুহো বৰ ভাল পাইছিল। সমাজত তেতিয়া আমাৰ আদৰ আছিল, সন্মান আছিল। কিন্তু এতিয়া মই নজৰ কৰিছোঁ, কেৱল মোৰেই নহয়, সকলোৰেই, বেছিভাগৰেই সেই আদৰ সন্মানটো এই পিছত বাস্তৱ জীৱনত নাথাকে, ভৱিষ্যত জীৱনত নাথাকে। নাথাকিলে মই সেই কথাটোত অলপমান লাগছোঁ। তাৰমানে মোৰ যিখিনি শিক্ষা আছিল, মই 89 চনৰ পূৰণ কোৰ্ছত আমাৰ নলবাৰী জিলাৰ বৈৰতৰা বিষ্ণুৰাম মেধি হাইস্কুলৰ পৰাই প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষা পাছ কৰিছোঁ। 89 চনৰ পূৰণ কোৰ্ছত। আমাৰ পিছৰ বছৰৰ পৰা কোৰ্চটো বেলেগ হৈছে। এতিয়া কথা হ'ল, সেই যিটো সময়ত মই প্ৰথম বিভাগ লৈ মেট্ৰিক পাছ কৰিলোঁ, সেইটো সময়ত কিন্তু আমাৰ গাঁও অঞ্চলত এই ফাৰ্ষ্ট ডিভিজন মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালী বহুত কম আছিল, বহুত কম। হয়, তেতিয়া তাৰমানে যিজনে ফাৰ্ষ্ট ডিভিজন মেট্ৰিক পাছ কৰিব, তেওঁৰ অলপ আদৰ সন্মান আছিল। আৰু বৈৰতৰা বিষ্ণুৰাম মেধি হাইস্কুলৰ আগৰ পৰাই, বহুত পুৰণি দিনৰ পৰাই বহুত ভাল নাম আছিল, আজিও আছে। কিন্তু সেই শিক্ষা অনুষ্ঠানৰ পৰাই যি মই এই প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষা পাছ কৰি ওলালোঁ, এইফালে গুৱাহাটী ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ পৰাই ইংৰাজী মেজৰ কোৰ্চত BA পাছ কৰি ওলালোঁ। আপুনি? তাৰপিছত এই 89 চনত মেট্ৰিক পৰীক্ষা দি উঠাৰ দিনৰ পৰাই এই শিক্ষাভিত্তিক শিক্ষক নিযুক্তিৰ দিনক গেলি, আজি কেইবছৰমান আগতে শিক্ষাভিত্তিক শিক্ষক লৈছিল। ইংৰাজী শিক্ষক পদৰ কাৰণে ময়ো 4খন স্কুলত ইণ্টাৰভিউ দিছিলোঁ। ইণ্টাৰভিউ ভাল হৈছিল মোৰ। ইণ্টাৰভিউ লোৱা মানুহ হেণ্ডশ্বেক কৰি গৈছে মোৰ লগত। আমাৰ সঞ্জীৱ গোস্বামী বুলি একজন শিক্ষক, তেখেতে মই ব্যক্তিগতভাৱে লগ ধৰোঁতে কৈছে যে আপোনালোকে কেণ্ডিডেট পোৱা নাই, এনেকৈ কৈছে। আৰু তাতেই প্ৰশংসা কৰি গৈছে ইণ্টাৰভিউ লৈ থকা সময়তেই। কিন্তু মই কিন্তু ক'তো শিক্ষকত নাপালোঁ। কিন্তু আপুনি ধৰক চাকৰিত সেই সময়ত যোগাযোগ বা দৰখাস্ত পাতি দিছিল নে নাই? মই 4খন স্কুলত ইণ্টাৰভিউ দিছিলোঁ। আচ্ছা। এই শিক্ষাভিত্তিক শিক্ষক নিযুক্তিৰ সময়ত। এতিয়া কথা হ'ল, এই যে 89 চনৰ পৰাই মেট্ৰিক পৰীক্ষা দিয়াৰ পিছৰ পৰাই মই যে এই শিক্ষাভিত্তিক শিক্ষক নিযুক্তিৰ সময় গ'লে পুৰা 23 বছৰ ইংৰাজী সংস্কৃত দুটা বিষয় মই খুব ভালকৈ শিকিছোঁ ল'ৰা ছোৱালীবিলাকক। এতিয়া মই কি চিন্তা কৰিছোঁ, মোৰ যিখিনি শিক্ষাৰ অভিজ্ঞতা আছিল, সেই শিক্ষা আৰু অভিজ্ঞতাৰ ফালৰ পৰাই এটা শিক্ষকৰ পদ মই পাব লাগিছিল নেকি? মোৰ মনটোৱে সেই প্ৰশ্নটো কৰি আছে আজিও কৰি আছে যে এটা শিক্ষকৰ পদ, এইখিনি অভিজ্ঞতা আৰু এইখিনি ফলাফল, ভাল ফলাফল থকাৰ পিছত এই যে 23 বছৰ ল'ৰা ছোৱালী পঢ়ালেও মানুহৰ ঘৰে ঘৰে যায়, ক'তো শিক্ষা অনুষ্ঠানত পঢ়া নাই, কিন্তু মানুহৰ ঘৰে ঘৰে যায় যি এই 23 বছৰ ল'ৰা ছোৱালী পঢ়ালেও ইংৰাজী সংস্কৃত দুটা বিষয় প্ৰধানভাৱে পঢ়িছোঁ, অন্য বিষয়েও পঢ়িছোঁ, কিন্তু ইংৰাজী সংস্কৃত দুটা বিষয় খুব ভালকৈ শিকিছোঁ মই ল'ৰা ছোৱালীবিলাকক। এতিয়া সেই অভিজ্ঞতাৰ ফালৰ পৰাই আৰু পৰীক্ষাৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি এটা শিক্ষকৰ পদ পাব লাগিছিল নেকি, এইটো প্ৰশ্ন মোৰ মূৰত আজিও লাগি আছে।
আচ্ছা আপুনি গম পালোঁ বাৰু এতিয়া শেষত মোৰ কথা অলপমান আছে কওক তাৰমানে এই যে মই চৰকাৰী ঘৰ যি গ্ৰহণ নকৰিলোঁ এইটো গ্ৰহণ নকৰাৰ এটা কাৰণ আছে তাৰমানে মোৰ জীৱনৰ 3 ভাগত 2 ভাগ মোৰ নিজৰ পৰিশ্ৰম আৰু মোৰ ব্যৱহাৰৰ জৰিয়তে পাৰ হৈ গ'ল 3 ভাগত 2 ভাগ এতিয়া জীৱনৰ শেষ ভাগটো আছে এতিয়া এই 3 নম্বৰ ভাগটোত মই চৰকাৰী সম্পদ লৈ বা আন কোনোবা মানুহৰ পৰা ৰাইজৰ পৰা লৈ চলাৰ কথাটো মই ভবা নাই তাৰমানে মোৰ জীৱনৰ বাকী 2 ভাগ যিধৰণে পাৰ হ'ল জীৱনৰ শেষ নম্বৰ ভাগটো মই যদি মোৰ নিজৰ শ্ৰম আৰু ব্যৱহাৰৰ জৰিয়তে কিবাকৈ সাধাৰণভাৱে জোৰা জাপলি মাৰি কিবাকৈ সাধাৰণভাৱে মই চলি যাব পাৰোঁ তেতিয়া তাৰমানে মোৰ শ্ৰমৰ মূল্যটো ৰৈ যাব ইমান দিনে পৰিশ্ৰম কৰি চলিলোঁ এই শ্ৰমৰ মূল্যটো ৰৈ যাব কিন্তু এতিয়া যদি মই আনৰ পৰা লৈ খাব ধৰোঁ আনৰ পৰা লৈ কাৰোবাৰ পৰা লৈ ঘৰ লৈ বা কিবা লৈ থাকিব ধৰোঁ তেতিয়া মোৰ ইমান দিনৰ পৰিশ্ৰমৰ মূল্যটো নাথাকিব বুলি মোৰ এটা ধাৰণা আছে আৰু এতিয়া শিক্ষাৰ মূল্যটো মই ৰাখিব নোৱাৰিলোৱে এই যি ক'লোঁ যে মই আৰম্ভণিতে এই যি বঁটা বিতৰণী সভাত যি নিমন্ত্ৰিত অতিথি হাতৰ পৰা কিতাপ পুৰস্কাৰ আনিছিলোঁ সৰ্বোচ্চ নম্বৰ পোৱাৰ কাৰণে বা শ্ৰেণীত প্ৰথম হোৱাৰ কাৰণে সেইটো আজি আকৌ নৰল তাৰমানে ছবিখন তেতিয়া আমাক যিখন ছবি দেখিছিল এতিয়া আজিৰ ছবিখন আৰু সেইদিনাৰ ছবিখন এই দুয়োখন ছবিৰ মাজত তাৰমানে মই বেছি মিল দেখা নাই গতিকে যিহেতু শ্ৰমৰ জৰিয়তে মোৰ জীৱনৰ 2 ভাগ পাৰ হৈ গ'ল এতিয়া শেষৰ ভাগটো মই যিহেতু শিক্ষাৰ মূল্যটো ৰাখিব নোৱাৰিলোঁ গতিকে শেষৰ ভাগটো মই নিজৰ শ্ৰম আৰু ব্যৱহাৰৰ জৰিয়তে চলি মই যদি কিবাকৈ মোৰ শ্ৰমৰ মূল্যটো ৰাখিব পাৰোঁ সেইটো চেষ্টা কৰি আছোঁ মই এতিয়া তাৰমানে মোৰ কাৰোৰ প্ৰতি জেদ বা কিবা খং কিবা একো নাই বিৰক্তি একো নাই মোৰ নিজৰ জীৱনৰ প্ৰতিও বিৰক্তি নাই আন মানুহৰ প্ৰতিও একো বিৰক্তি নাই কিন্তু মই এটা কি চিন্তা কৰিছোঁ যে কিবাকৈ সাধাৰণভাৱে চলি যায় মোৰ শ্ৰমৰ মূল্যটো ৰাখিব পাৰোঁ নেকি শিক্ষাৰ মূল্যটো মই ৰাখিব নোৱাৰিলোঁ আৰু প্ৰিয় দৰ্শক বন্ধুসকল আমি আমাৰ ৰণেন্দ্ৰ নাথ শৰ্মাদেৱৰ যি উক্তি এই উক্তিৰ পৰা গম পালোঁ যে তেখেত আচলতে অতি তাৰমানে হৃদয়স্পৰ্শী ঘটনা যে এজন স্নাতকোত্তৰ ডিগ্ৰী পোৱা মানুহ মানে BA পাছ কৰা মানুহ আৰু ইংৰাজীত মেজৰ সৈতে গতিকে ইংৰাজী মেজৰ সৈতে পাছ কৰিও আৰু মেট্ৰিক পৰীক্ষাত প্ৰৱেশিকা পৰীক্ষাত তেখেতে প্ৰথম স্থান দখল কৰি তেখেতে বহুত সন্মান স্কুলৰ পৰা পোৱাৰ পিছতো তেখেতে চৰকাৰী চাকৰি এটা নাপালে এইটো বৰ দুৰ্ভাগ্যৰ কথা হৈছে আৰু অতি আচৰিত কথা যে এজন BA পাছ কৰা আৰু ইংলিছত মেজৰলৈ পাছ কৰা মানুহ বহি থাকিবলগীয়া হ'ল কি কাৰণে কি কথা ঘটিল এইটো বৰ দুখদায়ক আৰু বেদনাদায়ক আৰু তেখেতৰ জীৱনত এটা মানে ক্ষোভৰ জুই জ্বলি আছে আজি তেখেতে স্বীকাৰ কৰিছে ক্ষোভ নাই বুলি কিন্তু এই কথাটো অতি আচৰিত লাগিছে আৰু আমি অতিকৈ এটা আচৰিত ধৰণৰ কথা আজি লগ পালোঁ গতিকে অসমৰ ৰাইজে চিন্তা কৰিব বা আমাৰ চৰকাৰেও চিন্তা কৰিব যে এখেতৰ নিচিনা এনেকুৱা এটা অতি টান বিষয় ইংৰাজী এই ইংৰাজী বিষয়টো য'ত আজিও ইংৰাজী বিষয়ৰ শিক্ষক বিচাৰিলে উপযুক্ত শিক্ষক পোৱা নাযায় গতিকে সেই ক্ষেত্ৰত তেখেত যি সময়ত ইংৰাজীত BA পাছ কৰা মানুহ সেই সময়ত ইংৰাজী বিষয়ত একেবাৰেই নগণ্য আছিল তেতিয়া মানুহেই নাছিল গতিকে তেখেতক আমি নিশ্চয় চেলুট দিব লাগিব গতিকে আমি আজিৰ এই সমালোচনাত গম পালোঁ যে এখেত এখন নিজৰ স্থিতিত থিয় হৈ থকা মানুহ আৰু পৰক আশা নকৰা মানুহ চৰকাৰে দিছে নিদিছে এতিয়া তেওঁৰ ক্ষোভ নাই বুলি আমাক প্ৰকাশ কৰিছে গতিকে আমি তেখেতৰ নিচিনা এনেকুৱা দুৰ্ভগীয়া নাই বুলি ক'ব লাগিব যাৰ আজি থাকিবৰ আচলতে ঘৰ নাই যাৰ এটা সুস্থ অৱস্থাত ইলেক্ট্ৰিক লাইট নাই বা এনেকুৱা যিবিলাক মানুহে বিচাৰে সেই কোনো সুবিধা নাই গতিকে আমি প্ৰিয় বন্ধুসকল তেখেতৰ যিটো ইমেজ প্ৰতিচ্ছবি গোটেই অসমৰ মানুহে গম পাওক তাৰ কাৰণে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ইয়াকে কৈ আমি শৰ্মাদেৱৰ জীৱনৰ আৰু তেওঁৰ পৰিয়ালৰ মংগল কামনা কৰিছোঁ ধন্যবাদ